আমাৰ শৰীৰটো যদি আমি মন্দিৰৰ দৰে ৰাখোঁ তেন্তে এই শৰীৰটোত ৰোগ কম হয় বুলি এষাৰি বাক্য সৰুতে শুনিছিলোঁ। তেতিয়া হয়তো ইয়াৰ অৰ্থ বুজা নাছিলোঁ, কিন্তু এতিয়া আমি সকলোৱে জানো যে আমাৰ শৰীৰটো চাফ-চিকুণ আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰালে আমাৰ শৰীৰটোত ৰোগ কম হয়। আৰু এই পুষ্টিকৰ খাদ্যত ফল-মূলো এবিধ। ফল-মূল আদি আমাৰ শৰীৰৰ কাৰণে বহু উপকাৰী। সেয়েহে গ্ৰীষ্মকালত বহু চৰ্চিত আৰু প্ৰায় ঘৰে ঘৰে খাদ্য হিচাপে গ্ৰহণ কৰা এবিধ ফলৰ বিষয়ে আজি আলোচনা কৰিম। সেইবিধ হ'ল তৰমুজ অৰ্থাৎ ৱাটাৰমেলন। আহক তেনেহ'লে আগবাঢ়োঁ আৰু এই সুস্বাদ্য খাদ্যবিধৰ বিষয়ে কিছু জ্ঞাত হওঁ। এই ফলবিধত প্ৰচুৰ পৰিমাণে পানী থাকে, যিয়ে আমাৰ শৰীৰত পানীৰ যোগান ধৰে। লগতে বহু উপকাৰী আৰু প্ৰয়োজনীয় উপাদানো থাকে, যেনে ভিটামিন, মিনাৰেলছ, এণ্টিঅক্সিডেণ্ট এই ধৰণৰ কিছুমান উপাদান থাকে। ই তিয়ঁহ আৰু তৰমুজ একে শ্ৰেণীৰেই উদ্ভিদ হয়। ইয়াক 5 প্ৰকাৰে পোৱা যায়। ই গুটিযুক্ত হয়, গুটিবিহীন হয়, সৰু আছে, হালধীয়া আছে আৰু কিছুমান কমলা কালাৰৰো আছে বুলি জনা যায়। ইয়াৰ বহুতো উপকাৰিতা আছে, যেনে তৰমুজত 90% পানী থাকে, যিয়ে গৰমকালি শৰীৰটোক হাইড্ৰেট হৈ থকাত সহায় কৰে। ই শৰীৰৰ পৰা কিছুমান অপ্ৰয়োজনীয় টক্সিক বাহিৰ কৰাতো সহায় কৰে। বহু বিজ্ঞানীয়ে কয় আস্থামা প্ৰিভেনশ্যন, ব্লাড প্ৰেছাৰ মেইনটেইন, কেঞ্চাৰৰ প্ৰিভেনশ্যন, ডাইজেশ্যন, হাইড্ৰেশ্যন ইত্যাদিৰ দৰে বিভিন্ন কাৰ্যত ই সহায় কৰে। ইয়াক সীমিত পৰিমাণে গ্ৰহণ কৰিলে আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজনীয় আৰু উপকাৰী বহুতো উপাদান যোগান ধৰে। ই মাংসপেশীৰ ৰিকভাৰীতো সহায় কৰে। তাৰোপৰি স্কিন কেয়াৰতো ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াক জুচ হিচাপে, চালাড হিচাপে বা গুটি পুৰি বা গুটি ভাজি ইয়াক খোৱা হয়। অতিমাত্ৰা সকলো বস্তুৱে বেয়া, নহয় জানো? সেয়েহে অতি আৰু সদায় ইয়াক বেছিকৈ গ্ৰহণ কৰিলে কিছুমান বিসংগতিও দেখা দিব পাৰে, যেনে অৰ্জিনতা, ডায়েৰিয়া, পেট ফুলা, অভোক লগা আদিৰ দৰে কিছুমান বিসংগতিয়ে দেখা দিব পাৰে। সীমিত পৰিমাণত গ্ৰহণ কৰিলে ই অতি উপকাৰী হৈ পৰে। সেয়েহে তৰমুজ খাওক আৰু সুস্থ হৈ থাকক। ধন্যবাদ।